নমস্কাৰ নিউজ 24 অসমৰ সমূহ দৰ্শকক স্বাগতম জনাইছোঁ। প্ৰধানমন্ত্ৰী কিষাণ আঁচনিৰ 15তম কিস্তিৰ ধন পাবলৈ কৃষকসকলে কৰিব লাগিব এইসমূহ কাম, অন্যথা বেংকত জমা নহ'ব এই ধন। ভিডিঅ'টো সম্পূৰ্ণ চাব। দেশৰ কৃষকসকলক আৰ্থিক সাহায্য প্ৰদান কৰাৰ বাবে কেন্দ্ৰীয় চৰকাৰৰ কেইবাটাও আঁচনি আছে। ইয়াৰ ভিতৰত প্ৰধানমন্ত্ৰী কিষাণ সন্মান নিধি PM কিষাণ যথেষ্ট জনপ্ৰিয়। এই আঁচনিৰ অধীনত কৃষকসকলক প্ৰতি বছৰে 6,000 টকাৰ বিত্তীয় সাহায্য প্ৰদান কৰা হয়। এই সাহায্যত তিনিটা কিস্তিত প্ৰতিটো কিস্তিত 2,000 টকাকৈ কৃষকৰ একাউণ্টলৈ পোনপটীয়াকৈ স্থানান্তৰ কৰা হয়। বৰ্তমানলৈকে প্ৰধানমন্ত্ৰী কিষাণ যোজনাৰ 14টা কিস্তি পৰিশোধ কৰা হৈছে। বৰ্তমান দেশৰ কোটি কোটি কৃষকে প্ৰধানমন্ত্ৰী কিষাণ আঁচনিৰ 15তম কিস্তিৰ বাবে অপেক্ষা কৰি আছে। কিন্তু কৃষকসকলে আঁচনিখনৰ সুবিধা ল'বলৈ শীঘ্ৰেই কিছুমান কাম কৰিব লাগিব। প্ৰধানমন্ত্ৰী কিষাণ আঁচনিৰ ছ'চিয়েল মিডিয়া এক্স টুইটাৰত দিয়া তথ্য অনুসৰি এই আঁচনিৰ 15তম কিস্তিৰ লাভৰ বাবে বহুতো নথি পত্ৰ আপলোড কৰিব লাগিব। ইয়াৰ উপৰিও কৃষকসকলে পৰৱৰ্তী কিস্তি পাবলৈ আধাৰ কাৰ্ড আৰু বেংক একাউণ্ট লিংক কৰাৰ লগতে আন বহুতো কাম কৰিব লাগিব। কৃষকসকলে eKYC কৰিব লাগিব। কৃষকসকলে যদি eKYC নকৰে তেন্তে তেওঁলোকে এই আঁচনিৰ সুবিধা লাভ কৰিব নোৱাৰিব। দীৰ্ঘদিন ধৰি PM কিষাণ আঁচনিৰ নামত চলি থকা দুৰ্নীতি প্ৰতিহত কৰিবলৈ চৰকাৰে eKYC প্ৰক্ৰিয়া আৰম্ভ কৰিছে। ইয়াৰ উপৰি চৰকাৰে এটা মোবাইল এপো মুকলি কৰিছে। এতিয়া ঘৰতে বহি মোবাইল এপৰ জৰিয়তে কৃষকসকলে eKYCৰ কাম কৰিব পাৰিব। অনলি আধাৰ নাম্বাৰেৰে আপুনি eKYC কৰিব পাৰিব।